নমস্কাৰ আমাৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি এফালে বেগ চেগ ভৰাই এফালে যাবলৈ ওলাইছোঁ ক'ত যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এফালে দিপে উলিয়ালে গাড়ী আমি মজাকৈ যাওঁ আজি গুড মৰ্ণিঙতে পূৰা ওলাইছোঁ ধুনীয়াকৈ বিশেষ জেগা আৰু বিশেষ ঠাইলৈ বিশেষ কামত আৰু আমি দীপ আৰু মই আহিছোঁ আৰু এজন যাব আমাৰ লগত যাম আমি ক'ত যাম কি কৰোঁ আপোনালোকে আজি ব্লগটো চাই থাকিব আৰু ব্লগটো শেষলৈকে চাব স্কিপ নকৰাকৈ চাবচোন আপোনালোকে আজি কি কৰোঁনো আমি এতিয়া যাবলৈ ওলাইছোঁ মিঠাই ল'বলৈ কাৰণ আমি এতিয়া য'ত যাম দুটা জেগাত যাম এটা প্ৰথম যাম য'ত তাত মিঠাই দৰকাৰ হ'ব সেইকাৰণে লৈ লৈছোঁ মিঠাই আৰু এইফালে আহিলে দীপৰ লগৰ এজন গতিকে আমি এতিয়া গান চান লগাই ধুনীয়াকৈ যাওঁ গোটেইকেইটা আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমি এতিয়া দুলীয়াজানৰ পৰা ওলাইছোঁ আমি তিনিটাই যাম বেলেগ কোনো নাযায় ইয়াৰ পৰা আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা কিন্তু বেল আইকনটো টিপিবলৈ নাপাহৰিব কাৰণ নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবলৈ হ'লে বেল আইকনটো টিপিবই লাগিব আৰু এতিয়া আমি দুলীয়াজান পাৰ হৈছোঁ দুলীয়াজান পাৰ হৈ ধুনীয়াকৈ এনেকৈ বাগান আছে আৰু এইফালে এটা বস্তু দেখিছোঁ মানে জন্তু বস্তু নহয় মহ দেখিছোঁ আজিকালি দেখি পাবলৈ নাইকিয়া হ'ল আৰু এইফালে আমি পালোহি লাহোৱাল মাজৰ ৰাস্তা কিছুমান ভিডিঅ' কৰা নাই হোৱা কাৰণ ব্লগটো বেছি দীঘল হৈ যাব বেছি দীঘল হৈ গ'লে আপোনালোকে চাবলৈ আমনি পাব সেইকাৰণে মেইন জেগাবোৰ ভিডিঅ' কৰি আপোনালোকক দেখাই যাম আৰু এতিয়া আমি পাইছোঁ ডিব্ৰুগড় লাহোৱাল আৰু এতিয়া আমি পাইছোঁ ডিব্ৰুগড় লাহোৱালৰ ৰেল ক্ৰচিংটো পাইছোঁ ৰেল ক্ৰচিংটোৰ পৰা ডিব্ৰুগড় ফালে যাম কিন্তু টাউন হৈ যাওঁ নে বাইপাছ হৈ যাওঁ সেইটো আমি ডিচাইড কৰিব লাগিব যিহেতু টাউন হৈ গ'লে এতিয়া মৰ্ণিং টাইম হৈ আছে যিহেতু সেইকাৰণে ভিৰ পাব বাৰু স্কুল টাইম অফিচ টাইম কলেজ টাইম জানে সকলোৱে টাউনত ভিৰ হ'ব পাৰে সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে বাইপাছ হৈ যোৱাই ভাল হ'ব আৰু বাইপাছ হৈ যাবলৈ ওলাইছোঁ কাৰণ আমি সেইফালে ভিৰো নাথাকে গৈও ভাল লাগে আৰু আপোনালোকে ক'ত পাওঁ ক'লৈ গৈ আছোঁ ধুনীয়াকৈ চাবলৈ হ'লে ব্লগটো শেষলৈকে চাব আৰু আমি ব্ৰিজৰ ওপৰেদি এতিয়া গৈ থাকিম চাই থাকিবচোন আপোনালোকে আৰু এতিয়া আহি পালোহি আমি ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ আৰু ডিব্ৰুগড়তে আছে জগন্নাথ মন্দিৰ যিসকলে নাই আহিব পাৰে আপোনালোকে আৰু আমি যিহেতু দুলীয়াজানৰ ফালৰ পৰা আহিছোঁ জগন্নাথ মন্দিৰ ৰাইট চাইডে আছে লেফ্ট চাইডে এইখন হৈছে এখন পাৰ্ক আৰু ধুনীয়াকৈ আহিব পাৰে আপোনালোকে ফুৰিবলৈ খুব ধুনীয়া জেগা আৰু আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ যে আচলতে আমি গৈ আছোঁ আজি ধেমাজি আৰু ধেমাজিৰো কেইবাটা জেগাতো যাম আপোনালোকক আৰু জানিবলৈ হ'লে ব্লগটো শেষলৈকে চাব আৰু এতিয়া আমি পাইছোঁহি আহি চুকাফা ডিব্ৰুগড় ফালৰ পৰা আহিলে আমি ধেমাজি যাবলৈ হ'লে চুকাফাৰ ৰাইট চাইডে টাৰ্ণ ল'ব লাগিব সেইফালে গ'লে আমি ধেমাজি লখিমপুৰ জোনাই চিলাপথাৰ এনেকৈ পাম আমি আৰু চিধা গ'লে আমি শিৱসাগৰ যোৰহাট তেনেকৈ আমি পাম গুৱাহাটী তেনেকৈ পামগৈ আমি গ'লে এতিয়া আমি ৰাইট চাইডে সোমাই দিছোঁ আৰু সোমালে আমি পামগৈ ধেমাজি আৰু এতিয়া চুকাফাতে অকণমান ৰ'ব লাগিব আমি আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব আৰু আমাৰ ব্লগটো শেষলৈকে চাব স্কিপ নকৰাকৈ এটা ধুনীয়া ঠাইত যাম আমি চাব আপোনালোকে যিসকলে আহিছে গম পাব যিসকলে নাই অহা সেইসকলে গম পাব যে আমি ক'ত যাওঁ ধুনীয়াকৈ জেগাখিনি চিনি পায় যদি ভালেই আৰু যিসকলে চিনি নাপায় ক'ব মোক কমেণ্ট কৰি পেলাই আৰু চুকাফাৰ পৰা আহি পেলাই এখন টোল গেট বনাইছে ইয়াতে আমি টোল গেট পাইছোঁহি আৰু টোল গেটখন কমপ্লিট বনাই হ'লগৈ আৰু কাম বাকী আছে চাগে তেওঁলোকে আৰম্ভণি কৰা নাই কৰিব চাগে অলপ দিনতে আৰু এতিয়া আমি পামগৈ আৰু বগীবিল আপোনালোকে চাই থাকিব ধুনীয়াকৈ দেখাই দিম মই আৰু এতিয়া আমি পালোহি বগীবিল দলং আৰু ইয়াতে দুখনমান ফটো ক্লিক কৰিব লাগিব আৰু ব্লগটোৰ শেষত মই এড কৰি দিম বাৰু
এইফালে দেখিছেনে ধুনীয়াকৈ সৰিয়হ ফুলি আছে আৰু ধেমাজি ফালে এতিয়া পাই গৈ থাকিম আমি এতিয়া এনেকৈ আৰু এতিয়া পাইছোঁহি আমি কোলাজান আৰু কোলাজানত যিসকলে আহিছে জানে আৰু ডিব্ৰুগড় ফালৰ পৰা আহিলে কোলাজানৰ ৰাইট ছাইডে গ'লে পায় চিলাপথাৰ জোনাই এনেকৈ পাছিঘাট পাই যাব আপোনালোকে আৰু লেফ্ট ছাইডে আমি গ'লে ধেমাজি লখিমপুৰ পাম গতিকে আমি এতিয়া লেফ্ট ছাইডৰ ফালে যাম আৰু আমি তিনিটাই ধুনীয়াকৈ গান লগাই পূৰা এনজয় কৰি গৈ আছোঁ চাউণ্ডটো এড কৰিব পৰা নাই কাৰণ কপিৰাইট লাগি যাব সেইকাৰণে চাউণ্ডটো এড কৰা নাই মোক পাছফালে বহাই লৈ পূৰা এনজয় কৰি গৈ আছে দুটাই কুলিয়াজানৰ পৰা ধেমাজি যথেষ্টকণ দূৰ সেইকাৰণে মাজে মাজেহে ব্লগটো বনাবলৈ মই পাৰিছোঁ দীঘলকৈ বনাই গ'লে আপোনালোকৰ আমনিও লাগিব সেইকাৰণে মই কৰা নাই ভিডিঅ' আৰু এতিয়া আমি পাইছোঁ সেই গাই নদী আৰু এতিয়া আমি পাহাৰ দেখিবলৈ আৰম্ভ কৰিছোঁ ধুনীয়া লাগি গৈ থাকিব সেইকাৰণে ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আমি পাই গ'লোহি এতিয়া ধেমাজি টাউন আৰু ব্লগটো চাই থাকিব লাগিব শেষলৈকে কাৰণ আমি য'ত গৈ আছোঁ তাত ধেমাজি টাউনৰ পৰা অকণমান দূৰ আছে দোকান বিচাৰিছোঁ অকণমান বস্তু ল'বলৈ আছে আৰু কিবা এটা এইফালে ডিপ সোমাই গ'ল দোকান পালোঁ আমি এতিয়া আমি গৈ পাম আৰু ধেমাজি বৰদলনি মোৰ মা ঘৰ য'ত ততে আৰু মা ঘৰলৈ বাৰু অহা নাই আজি বেলেগ জেগালৈ আমি যাম আজি এতিয়া মাহঁতক লগ কৰিমগৈ আৰু এখন ব্ৰিজ এখন বনাই আছে ইয়াতে যিহেতু এখন নদীখনৰ নাম হৈছে কুমতীয়া নদী আৰু দলংখন বনাই আছে ধুনীয়াকৈ হ'ল বাৰু দিন বনাই থকা যিহেতু ভালকৈ বনাইছে এতিয়া আমি পালোঁহি বৰদলনি চাৰিআলি ইয়াতে মাহঁতক লগ কৰিম অকণমান তাত ভিডিঅ' নবনাওঁ বাৰু আমি কেইবাডোখৰ ঠাইতো যাবলৈ আছে কিন্তু প্ৰথমে আহিছোঁ আমি এখন আশ্ৰমত আৰু সেইখন আশ্ৰম আছে পশ্চিম ধেমাজি গোহাঁইগাঁৱত আৰু আশ্ৰমখনৰ নাম হৈছে অনন্ত আশ্ৰম আৰু আমি পালোঁহি আশ্ৰমখনত ইয়াতে এখন শৰাই আগবঢ়াইছিলোঁ মই আৰু সেইখন শৰাই আগতে আগবঢ়াই থোৱা আছিলে আৰু এতিয়া দিবৰ কাৰণে আহি আছোঁ এইখন আচলতে এখন মহত্ব থকা আশ্ৰম হয় বহুত আগতে আমি সৰুৰ পৰা আচলতে এইখনলৈ আহি থাকোঁ ভাল লাগে আৰু সেই শৰাইখন আগবঢ়াবলৈ আমি প্ৰথমে ইয়াতে সোমাইছোঁ গেটৰ মুখতে ধুনীয়াকৈ দুটা সিংহ বনাই থৈছে আৰু এতিয়া আমি সোমাই যাম আৰু আমাৰ লগত আহিছে মোৰ মাৰ ঘৰৰ দেউতা বাইক আমি আপা বুলি কওঁ তেওঁ নাতিয়েক এটা আহিছে মোৰ ভতিজা হ'ব আৰু আমি সোমাই যাওঁচোন আৰু ব্লগটো শেষলৈকে চাই থাকিব আমি কি কৰোঁ নকৰোঁ আৰু আশ্ৰমখন ধুনীয়াকৈ দেখাই দিম আপোনালোকক চাই থাকিব এইটোৱে হৈছে আশ্ৰমখনৰ মূল নামঘৰ আৰু মণিকূটটো ইয়াতে আছে য'ত আমি সেৱা ল'ব লাগিব শৰাই আগবঢ়াব লাগিব আৰু ভকত আছে তাতে আৰু আমি শৰাইৰ কাৰণে কিবা এটাতো বনাব লাগিব কি বনাওঁ আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে আৰু ইয়াতে পতাকা উত্তোলন কৰা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ থাকে এইটো হৈছে মূল নামঘৰ দেখালোঁ আপোনালোকক আৰু এইফালে শৰাইৰ কাৰণে প্ৰসাদ বনোৱা হয় আৰু এইফালে আপাই বনাই আছে আমাৰ কাৰণে শৰাই আগবঢ়াবৰ কাৰণে পায়স যিহেতু পায়স ইয়াত শৰাই আগবঢ়োৱা হয় আৰু ধুনীয়াকৈ বনাই আছে আৰু ডিফত ক'ত গ'ল বিচাৰি ফুৰিছোঁ এটা ফিচাৰী আছে ইয়াত আশ্ৰমখনৰ এটা ডাঙৰ ফিচাৰী আছে ইয়াই চাবলৈ গ'ল আৰু ব'লকচোন আমিও চাবলৈ যাওঁ ইয়াত যিহেতু গাঁৱৰ জেগা আৰু দেখিছেনে ফিচাৰী পথাৰ ধুনীয়া সেউজীয়া ঘাঁহনি আছে কিমান ধুনীয়া লাগিছে আচলতে জেগাটো আৰু ইয়াত ফিচাৰীত মাছ দিয়া আছে বুলি মই গম পালোঁ আৰু তাকে সিহঁতক ক'লোঁ আৰু চাব আহিলে তাহাঁতিও আৰু আমিও আহি গ'লোঁ ধুনীয়াকৈ মাছ দি থোৱা আছে ইয়াত আৰু এইফালে এইকেইটা দেখিছেনে আৰু এইফালে আমাৰ শৰাইৰ কাৰণে পায়স ৰেডি হৈ গ'ল আৰু আমি এতিয়া যাব লাগিব নামঘৰলৈ সেৱা ল'বলৈ আৰু আমাৰ শৰাই আগবঢ়াবলৈ আৰু এইফালে দীপে পিন্ধি ল'লে চুৰিয়া আৰু চুৰিয়া পিন্ধিছেনে এইবোৰ কি কৰি আছে কাৰণ বেছিকৈ পিন্ধা নহয় যিহেতু পিন্ধিলে পূৰা এক্সাইটেড হৈ যায় এতিয়া পায়স লৈ পেলাই আমি যাব লাগিব নামঘৰত আমি আহিলোঁ নামঘৰত আৰু বহুতে সেৱা লৈ আছে আৰু আমিও সেই তেনেকৈ সেৱা ল'ব লাগিব আৰু তাত শৰাই আগবঢ়াব লাগিব তাৰপিছতে আমি ইয়াত খাব পাৰিম আৰু খাই বৈ হৈ গৈছিল আমাৰ সেইকাৰণে আহি গ'লোঁ আমি এতিয়া আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে এতিয়া পালোঁহি আমি ঘিলামৰা আৰু ঘিলামৰা আছে লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু ঘিলামৰাতে আছে মোৰ মামা ককাৰ ঘৰ আৰু
তাতে গৈ আছোঁ আমি আজি আৰু বহু জেগালৈ যাম, কিন্তু প্ৰথমে আহিছোঁ আমি মামাৰ ঘৰত, যিহেতু ৰেষ্ট ল'ব লাগিব, থাকিব লাগিব, আৰু তাতে অহাও নাই আমি বিয়াৰ পাছত ইয়ালৈ। আৰু এতিয়া আমি জালভাৰী বুলি কয় এইডোখৰ জেগা আমি য'ত পাইছোঁহি, এতিয়া আপোনালোকে দেখি আছে। তাৰ পৰা আমি ৰাইট ছাইডৰ ৰাস্তাটোদি গ'লে পাম মামাৰ ঘৰ। আপোনালোকে চাই থাকিব ব্লগটো। আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ সৰিয়হ কৰি থৈছে, আৰু মোৰ দেখি মনটো ভাল লাগি গৈছে। বাওঁহাতে সোঁহাতে চবতে কৰি থৈছে, আৰু এনেও নিজৰ মানুহৰ ঘৰলৈ আহি আছোঁ, যিহেতু মামাৰ ঘৰ তাতে মনটো ভাল লাগিছে। আইতা ককা চবকে লগ পাম, আৰু আমি পালোহি মামাৰ ঘৰ। আৰু এইফালেদি সোমাই আহিছোঁ আমি মামাৰ ঘৰলৈ। এইফালে কোনোবা বহি আছে দেই, কোন বহি আছে আপোনালোকক কৈ আছোঁ মই। এইফালে আছে মোৰ মা দেউতাক, মানে মোৰ ককা, মামা ককা গাটো ভাল পাইছে এতিয়া, অকণমান অসুখ আছিলে। আৰু এইফালে আছে মোৰ আইতা মামাক। আৰু জিৰাই মেলি আমি ৰাতিলৈ দীপে ক'লে যে মাংসটো জুইতে বনাই মেলি খাই বৈ আজৰি হৈ গ'লোঁ। আৰু এইফালে ককা অলৰেডি খাই বৈ শুই গ'ল, আৰু ময়ো শুব লাগে, যিহেতু বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ। আৰু এইফালে আইতা, আৰু আইতা মৰম দেখিছেনে, আৰু আইতাৰ লগতে যিহেতু মই শুম। আৰু যিসকলে আমাৰ ব্লগটো শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ। আমি আহি থাকোঁতে বগীবিলত দুখনমান ফটো ক্লিক কৰিছিলোঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু লাষ্টত আমি এটাই কথা ক'ব বিচাৰিছোঁ মই, আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব। আৰু নেক্সট ব্লগত আহি আছে এইডোখৰ জেগাৰ বহুত ধুনীয়া, আপোনালোকক দেখাই আছোঁ ক'ত কি সকলো কৈ